কিছুমান মানুহ থাকে যেতিয়া ধৰা কোনোবা আৰু মোৰ আচলতে কি জানা মই মানুহ বুলি আমি যিটো চ' কল্ড মানুহ বুলি কওঁ সেইখিনি মানুহক মই মানুহ বুলি তেনেকৈ নাভাবোঁ মানে আমি চ' কল্ড মানুহ মানে মানুহ মানে আমি সাধাৰণতে মানুহ বুলি ক'লে অকণমান যিটো মাইণ্ডত আহে অকণমান প্ৰতিষ্ঠিত জেনেৰেলি কৈছোঁ মই প্ৰতিষ্ঠিত হ'ব লাগিব অকণমান টকা পইচা থাকিব লাগিব অকণমান ক'ৰবাত ৰেপুটেশ্যন থাকিব লাগিব কিবা এটা ছ'চাইটিত ষ্টেটাছ থাকিব লাগিব সেইবোৰ জেনেৰেলি মানুহ বুলি ভাবোঁ নৰ্মেলি দেই একদম অনেষ্টলি সেইটো মই এতিয়া তোমাৰ হিপক্ৰেটিক হৈ কিবা এটা কথা কৈ দিব পাৰোঁ কিন্তু মোৰ মতে মানুহজন এই যে ক'ৰবাত জমেট'ত যে ল'ৰাজনে দিন ৰাতি যে কষ্ট কৰি কৰি যে 10 টকা 20 টকা এটা ডেলিভাৰীৰ পৰা পাইছে মোৰ কাৰণে সেইখিনি মানুহে বেছি গুৰুত্বপূৰ্ণ আৰু মই সদায় সেইখিনি মানুহক ভাল পাওঁ আৰু সেইখিনি মানুহৰ লগত মই ৰিলেট কৰিব বিচাৰোঁ চ' কল এৰিষ্ট্ৰকেটখিনিয়ে তোমাক এপ্ৰিচিয়েট নকৰে আছে তাৰ মাজত বহুত মানুহ আছে কিন্তু জেনেৰেলি এপ্ৰিচিয়েট নকৰে এই মানুহখিনিয়ে অন্তৰবোৰ চাফা ছুইগিত মই প্ৰায়ে পাওঁ আৰু মোৰ অডিয়েঞ্চখিনি সদায় অকণমান চ' কল্ড ইকনমিকেলি ডাউন ট্ৰুডেন হয় মই যিখিনি পাইছোঁ এতিয়ালৈ ছুইগি দি থকা ল'ৰা এটাক ভবকৈ বাইদেউ থৈ পিছফালে আহে বোলে দাদা বা ছাৰ মই ছাৰ ক'লে বেয়া পাওঁ তথাপিও দাদা বা ছাৰ এনেকৈ আপোনাৰ ভিডিঅ'বোৰ চাওঁ তেনেকৈ সাহস কৰি কাম কৰি আছোঁ মোৰ মানে কওঁ যে সেই মানুহখিনিৰ পৰা তুমি ফিডবেক ল'বা মানুহ যিমানে নহয় ডাঙৰ হৈ যায় চ' কল্ড তেওঁলোকৰ মাইণ্ডবোৰ নেৰ' হৈ যায় এপ্ৰিচিয়েট নকৰে তুমি চাবাচোন খুব এৰিষ্ট্ৰকেট মানুহ এজনে তোমাক